হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং। তো আজি হ'ল 13 তাৰিখ 13 এপ্ৰিল আৰু আজি মৰ্ণিং ষ্টাৰ্ট কৰিলোঁ লাল চাহেৰে। কালিৰ পৰা বিহু, তো মনটো বহুত ভাল লাগি আছে। ঘৰত যাম আজি, তো আজি অফিচ কৰি সোনকালে আহোঁ, তাৰপিছত আৰু সোনকালে ঘৰত গুচি যাম আৰু দুলীয়াজানৰ পৰা ৰঙিয়া যাম। তো কোনফালে হৈ যাম আপোনালোক দেখুৱাই আছোঁ। ব'লক, এতিয়া হৈছে টাইম প্ৰায় 7:15, তো সোনকালে আহিম আৰু অফিচৰ পৰা। তো মই এতিয়া আহি পালোঁ অফিচৰ কাম সোনকালে শেষ কৰি আৰু সোনকালে ঘৰত যাবহে লাগে আৰু ঘৰত যোৱাহে কথা। আজি অফিচৰ পৰা পিঠা দিয়া হৈছে, থেংকছ। মজা আৰু মানে আহি পালোঁ এতিয়া তিনিচুকীয়া এতিয়া ষ্টেচনত গৈ আছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। দুলীয়াজানৰ পৰা আহি পালোঁ তিনিচুকীয়া, এতিয়া গৈ আছোঁ তিনিচুকীয়া ষ্টেচন। গৰম, ৰ'দ পূৰা। ATM বিচাৰি আছোঁ ভাই, ATM নাই পোৱা। হাই কৈ দিয়া। ফাইনেলি আহি পালোঁ আমি তিনিচুকীয়া ষ্টেচন। এতিয়া ATMত উলিয়ালোঁ পইচা। পূৰা গৰম, ঘাম বৈ আছে। এইটো একচুৱেলি হাইৱে হয়। আমাৰ পিছফালে ডিব্ৰুগড় মানে কি ডুমডুমা অৰুণাচল যায় আৰু পিছফালে ডিব্ৰুগড় যায় আৰু এইটোৱে ষ্টেচন। একচুৱেলি ট্ৰেইনত যোৱা কাৰণ এইটোৱে যে আজিয়ে গৈ পাম ট্ৰেইনত, আৰু বাছত যদি গ'লোঁ হয় আজি ৰাতিহে ওলাব লাগিল হয় তাৰমানে ন। গম নাপাওঁ আৰু ক'ত আছোঁ এতিয়া, পূৰা বজাৰৰ মাজত। ক'ত কোনফালে যাব লাগে একো গম নাপাওঁ, জাষ্ট সুধি গৈ আছোঁ। সুধি গৈ আছোঁ আমি নিউ তিনিচুকীয়া ষ্টেচন। মানে আমাৰ ট্ৰেইন আছে নিউ তিনিচুকীয়া ষ্টেচনৰ পৰা। আমি পুৰণা ষ্টেচনতে বিচাৰি আছিলোঁ। ৰেলৱে হেৰিটেজ পাৰ্ক। এতিয়া হ'ল নিউ তিনিচুকীয়া জংচন। তাই গৈয়ে পালে আৰু সেইটো দুটা পিছত আছে 1 নম্বৰত। ব'লা, সেইখনে আহি গ'ল। খাব লাগিছে জুচ খাবা। তো তাইৰ আজি নিৰামিষ, চ' তাই মানে দোকানত চব বস্তু খাব নোৱাৰে। তাই চিপছ আৰু ক'ল্ড ড্ৰিংকছ ল'ম আৰু আমাৰ তাতে S5 এইখন সোমাইছোঁ। চলো S5 ব'লা। 15-16 আগত এইটো পাই গ'লোঁ জেগা। এইটোৱে আমাৰ, এই দুটা আৰু আমাৰ আমাৰ বাই বাই তিনিচুকীয়া। আমাৰ মানে দুটাৰ প্ৰথম ট্ৰেইনৰ ট্ৰিপ ডিব্ৰুগড় পাম, তাৰপিছত ডিব্ৰুগড়ৰ পৰা ধেমাজি পাম, ধেমাজি হৈ যাম। ফাৰ্ষ্ট টাইম জাৰ্ণি কৰি আছোঁ মানে মই তাইক প্ৰেক্টিছ কৰি আছোঁ। তাই আগতে বাছেৰে আহিব পৰা নাছিল অকলে। আজিকালি ছোৱালী দুলীয়াজানৰ পৰা গুৱাহাটী অকলে বাছতে যাব পৰা হৈ যায়। মানে একদম জাৰ্ণি কৰিছোঁ কেতিয়াবা, প্ৰেক্টিছ কৰি আছোঁ। মজা ষ্টেচনত ট্ৰেইনেৰে ভিউ ল'ব নে আকাশেৰে ল'ব নে গাড়ীৰে ল'ব, এইটো ফিলিংছ ন ক'তো নাপাব। ডিব্ৰুগড় পালোঁ আৰু ডিব্ৰুগড়ৰ পিছত ধেমাজি পাম বগীবিল হৈ, সেয়াই আৰু।
বিহু বুলি ঘৰলৈ গৈ আছে আৰু বিহুৰ বাবে চবে পালোঁ ধেমাজি আহি গৈছে ধেমাজি আমি এতিয়া গোগামুখ পালোঁ গোগামুখত নৰখে চাগে ডাইৰেক্ট লখিমপুৰ ৰখাব বাই বাই গোগামুখ লীলাবাৰী পালোঁ কি পালোঁ হা লাহে লাহে আন্ধাৰ হৈ আছে তো আমি এতিয়া পালোঁ লখিমপুৰ উত্তৰ লখিমপুৰ এয়ে আৰু লখিমপুৰ ষ্টেচন পালোঁ এতিয়া লখিমপুৰত অলপ কিবা কিবি কিনিলোঁ কিনো খাম অঁ কেভেণ্টাৰ্ছৰ দেই ভালেই দেখোন ভাল ব্ৰেণ্ডে হয় কেভেণ্টাৰ্ছ হয় বেছি ভাল ব্ৰেণ্ডৰ হয় নোখোৱা পালোঁ বিশ্বনাথ চাৰিআলি অলপ লেট মাৰিলে আৰু ট্ৰেইনখন পাবলৈ আছিল 7:30 বজাত পালে 8টা বজাত এতিয়া আছোঁ ৰাঙাপাৰা নৰ্থ ৰাতি হ'ল যে কেমেৰা পূৰা বেয়া আৰু চাহ আৰু চিপছ ল'লোঁ এখন পূৰা ফুল মানুহ ওদালগুৰি পালোঁ আৰু দেই ৰঙিয়া পালোঁ ৰঙিয়া 23:25 ফাইনেলি আহি পালোঁ আমি ৰঙিয়া কি হ'ল মোবাইলটো ভাই ক'লা ক'লা দেখা হৈছে যে ফাইনেলি ৰঙিয়া আহি পালোঁ আৰু দেই এতিয়া ঘৰত যাওঁ টোপনি লাগিছে ভোক লাগিছে চব লাগিছে হেপী বিহু ফাইনেলি ঘৰ আহি পালোঁ প্ৰায় 12:30 বাজি গ'ল তো দাদা আনিব গৈছিলে আমাক ষ্টেচনলৈকে তো দাদা থৈ গ'ল আৰু দাদাৰ ডিউটি আছে আকৌ গুচি গ'ল তো বাই বাই টেক কেয়াৰ গুড নাইট আৰু হেপী বিহু আকৌ এবাৰ সকলোকে